আজি ডিউটিৰ পৰা অকণমান সোনকালে পালোহি। সেই বজাৰলৈ ওলাই গ'লোঁ সন্ধিয়া সময়ত অকণমান মাংস আনোংগে বুলি। মাংস লৈ আহি ৰুম পাই একাপ গ্ৰীণ টি বনাই খাই ল'লোঁ আৰু তাৰ পাছত লাগি গৈছোঁ খানা বনোৱাত। দিনটো যিহেতু বহুত ব্যস্ত থাকোঁ আৰু ৰাতিপুৱাও সোনকালে উঠিব লগা হয়, সেইকাৰণে ডিউটিৰ পৰা আহি কেতিয়া ভাতকেইটা বনাই খাই শুম তেনেকুৱা লাগে। সেইকাৰণে সোনকালে বনাওঁ আৰু আজি ভাবিছোঁ মাংসটো তিলৰ লগত বনাম। আপোনালোকেতো চবেই ধুনীয়াকৈ বনাব জানেই, মই ইমান বনোৱাত এক্সপাৰ্ট নহয় বাৰু, আৰু মই একদম মছলা নোহোৱাকৈ চিম্পুলকৈ খাই ভাল পাওঁ। বাৰু আজি আপোনালোকক মোৰ ৰেচিপিটো দেখাওঁ। মই কেৰাহীত তেল গৰম হ'লত 2টা জলকীয়া, শুকান জলকীয়া আৰু তেজপাত অকণমান দি পানি পিঁয়াজখিনি ভাজিলোঁ। পিঁয়াজখিনি ভাজি হ'লত মই আদা নহৰু আৰু অকণমান জলকীয়া দি পানি আকৌ অকণমান ভাজি মাংসখিনি দি দিছোঁ। মাংসখিনি ভাজি হোৱাত ইয়াতে দি দিছোঁ তিলখিনি, আৰু তিলখিনি অলপ ভাজি মই ইয়াত গৰম পানী দি অলপ সময় উতলিবলৈ দিছোঁ। আৰু এয়া চাওক মোৰ তিল চিকেন ৰেডি হৈ গ'ল। এতিয়া ওপৰতে অকণমান ধনিয়া ছটিয়াই দিছোঁ আৰু ইমান চিম্পুল ন, এয়া গৰম গৰম ভাতৰ লগত খাই লওঁ দেই।